এটা কথা কওকচোন, আপোনাৰ দিনটোৰ আটাইতকৈ প্ৰিয় সময় কোনখিনি? যোনখিনি সময়ত আপুনি নিজৰ মাজত সময় পাৰ কৰি ভাল পায়, অকলে থাকিবলৈ ভাল পায়। মোৰ এই ছানছেটৰ সময়খিনি খুব বেছি ভাল পাওঁ মই। বাৰু, বিহু যিহেতু পাইছেহি, গতিকে এইফালে আমাৰ ৱৰ্কশ্বপবিলাক ষ্টাৰ্ট হৈছে। নাৰায়ণপুৰৰ আশে পাশে যদি কোনোবা ইণ্টাৰেষ্টেড আছে তেনেহ'লে যোগাযোগ কৰিব পাৰে। মই বাৰু প্ৰমোশ্যন কৰা নাই, জনাইহে দিছোঁ। এই অকণমানিজনী চাওকচোন, তাইক দেখি মোৰ সৰু অৱস্থাটোলৈ মনত পৰি গৈছে। মানে ময়ো এনেকুৱা এটা ষ্টেজৰ পৰাই ডান্সৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ। লাষ্ট এটা ভিডিঅ'ত এগৰাকীয়ে সুধিছিলে যে মই সত্ৰীয়া নাচোঁ নেকি? হয়, মই সত্ৰীয়া বিশাৰত লগতে মডাৰ্ণ আৰু বিহুও নাচোঁ। যোৱা কেইদিনমানৰ পৰা এটা কামত বহুত বেছি বিজি থকাৰ কাৰণে আচলতে ভিডিঅ'বিলাক ভালকৈ কৰিব পৰা নাই। এয়া দেখিছেনে, অলমষ্ট 7:30 হৈ গ'ল আৰু মই এতিয়ালৈকে ঘৰত যাবহি পৰা নাই। হোপ আপোনালোকে বুজি পাব। আজিৰ ভিডিঅ'টো তেন্তে ইমানেই আছিল। বাই।